Hello everyone, সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিও লৈ বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ হসাকৈ বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে কোৰ্টত দেৱযানীয়ে অৰ্ণৱৰ হৈ কেছটো খেলিছিলে আৰু ৰিয়াই যে মেডিকেল ৰিপৰ্টত মিছা কথা কৈছে সেই কথাটো জাজজনৰ আগত প্ৰকাশ কৰিছিল আৰু তাৰ পাছত জাজগৰাকীৰ ৰায়ৰ বাবে বাহিৰত সকলোৱে অপেক্ষা কৰি আছিল আৰু ইফালে অভিৰ মাকেও বহুত বেছি চিন্তাত আছিল আৰু যাতে অৰ্ণৱ আজি জেলৰ পৰা ওলাই আহে তাৰ বাবে ভগৱানৰ ওচৰত সেৱা কৰি আছিল আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব দেৱযানীয়ে জাজক কোৱা কথামতে জাজজনে মেডিকেল ৰিপৰ্টখিনি টেষ্ট কৰিব আৰু মেডিকেল ৰিপৰ্টখিনি যদি সঁচাকৈয়ে মিছা হয় তেনেহ'লে ডক্টৰজনৰ ওপৰত যে কেছ হ'ব আৰু সেই মিছা অপবাদৰ বাবে ৰিয়াও জেললৈ যাবলগীয়া হ'ব পাৰে বুলি ক'ব আৰু সেই কথাটো শুনি ৰিয়াৰ বহুত বেছি খং উঠিব এতিয়া বাৰু সঁচাকৈয়ে কোৰ্টত ৰিয়াই দিয়া কেছটো যে মিছা সেইটো বাৰু সোনকালেই প্ৰকাশ হ'বনে ৰিয়া বাৰু জেললৈ যাবলগীয়া হ'ব নেকি আৰু অৰ্ণৱে বাৰু বেইল পাবনে এই গোটেইখিনি আপোনালোকে জানিব পাৰিব বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটিত সেয়েহে আজিৰ খণ্ডটি খুবেই ভাল লাগিব ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি দিব আৰু আগলৈও প্ৰমোসমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব থেংক ইউ